হা এটা চৰাই দেখিছে বোলে অলপ ইফালে ইফালে মনে মনে বোলে তো সেইটো কাৰণে অলপ মনে মনে গৈ আছোঁ বাকী আগতে আমি ইয়াত বগৰী খাইছিলোঁ এই বগৰী গছটো আপোনালোকে আগৰ ভিডিঅ'বিলাক চাইছে যদি গম পাব কিন্তু এইটো জেগাত বহুত জমলা খুটি থাকে হা তো আহি পাই গ'লো হেল্ল' গাইজ কি খবৰ আজি বহুত দিনৰ পাছত ভিডিঅ' বনাই আছোঁ মানে আজি সদায় আমি নদী পিছফালে আহোঁ আজিও নদী পিছফালে ওলাই আহিছোঁ দুজনে ঋতুপৰ্ণো আছে বাৰু লগত তো এনেই ওলাই আহিছোঁ মানে কি কৰিম ঘৰত ডাৱৰীয়া বতৰ থাকি থাকি আমনি লাগি গ'ল চ' অলপ নদীৰ ফালে ওলাই আহিলোঁ আৰু বাকী সি মানে গুলটি এটা লৈ আহিছে গুলটিৰ লগত মানে এনেই চৰাই মাৰি ফুৰিছে কিন্তু আমি চিকাৰী নহয় দেই জাষ্ট কেতিয়াবা এনেই মানে ফূৰ্তি আনন্দ কৰিবলৈ কাৰণে আহোঁ বাকী এনেই চৰাই তৰাইটো আমাৰ এনেও মাৰি নাই আৰু মাৰিবলৈ আহিলে কি হ'ব আমি লগাবই নোৱাৰোঁ জাষ্ট এনেই আৰু ফূৰ্তিৰ কাৰণে জাষ্ট নদী পিছফালে ওলাই আহিছোঁ এতিয়া অলপ টাইম ইয়াতে টাইম স্পেণ্ড মানে অলপ কৰিম তাৰপাছত যাম বাকী ভিডিঅ'টো চাই থাকক আৰু এইটো যিটো মোবাইল দি ভিডিঅ' মানে বনাই আছোঁ ভিডিঅ' কেমেৰাটো কৰি মেলি চালোঁ মানে যিটো মানে বেক কেমেৰাটো বেছি মানে ষ্টেবিলাইজটো নাই আৰু ফ্ৰণ্ট কেমেৰাটো অলপ ভাল নিচিনা পাইছোঁ মানে তো আপোনালোকে ভিডিঅ'টো চাই মেলি ক'বচোন আগৰ ক্লিপটো মানে ভাল আছিলেনে এতিয়া যোনটো মই বনাই আছোঁ সেইটো মানে ভাল আহি আছে তাৰ পজিশ্যন চাওক বাকী আহি এনেকুৱা এটা জেগাত পাই গ'লোহি তো আমাৰ এই পিছফালে দেখিছে নদী আছে এইফালে ঋতুপৰ্ণে তাত আছে নদীটো মানে এতিয়া খৰালি ছিজনটো পূৰা নদীটো টোটেলি মানে শুকাই আছে জেগাই অলপ পানী আছে কিন্তু প্ৰায় মানে নাই আৰু চলাচলটো নাই আৰু য'ত দ আছিলে মানে সেইবিলাকত অলপ পানী আছে বাকী এতিয়া খৰালি ছিজন তো চব পথাৰ চথাৰ দেখিছেই নহয় নৰা অকল আছে ধান চান নাই ধান কাটি মেলি খতম এতিয়া তুমি কিবা ক'বা নেকি আৰু বাকী বহুত দিন হৈ গ'ল ভিডিঅ'টো বনোৱা নাই আপোনালোকে গম পাইছেই তো সেইটো কাৰণে মানে কেমেৰা আগত মানে কথা ক'বলৈ কিবা অলপ কমফৰ্টেবল লগা নাই মানে চ' সেইটোৱে কথাটো বাকী এতিয়া আমি দুজনে আৰু অলপ টাইম থাকিম ইয়াত তাৰপিছত ফটোশ্বুট কেইটামান কৰি ল'ম তাৰপিছত আৰু যাম আৰু আপোনালোকে ইনষ্টাগ্ৰামটো আমাৰ ফ'ল' কৰি ল'ব আপোনালোকৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব দুজনকে ফ'ল' কৰি দিব বাকী আমি এতিয়া ফটোশ্বুট কৰিম তাৰপিছত ওলাই যাম নেদেখাওঁ বুলি আহিছিলোঁ কিন্তু দেখাই দিছোঁ ফটো মাৰিবলৈ কাৰণে আমি মানে এইটো প্লেচত আহিছোঁ গছটো কি মজা হৈ আছে দেখিছে নহয় তো ইয়াতে এতিয়া ফটো কেইটামান ক্লিক কৰিম আৰু তাৰপিছত বাকী আৰু বেলেগ এটা লোকেশ্যনত যাম আৰু আপোনালোকে বাৰু আমাৰ ব্লগটো কিমান মিছ কৰি আছিলে কমেণ্ট বক্সত জনাবচোন যদি মিছ কৰি আছিলে আৰু যদি আপোনালোকক ডেইলি ব্লগ লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰক তেতিয়া আমি মানে ডেইলি ব্লগ বনাবলৈ আৰু ট্ৰাই কৰিম আগৰ দৰে তো কথাটো হ'ল সেইটোৱে হয়নে নকৰে সত্য সদায় জয় তো ডেইলি ব্লগ যদি লাগে কমেণ্ট কৰক জলদি তো কমেণ্ট আহিলে আমি ডেইলি ব্লগ বনাম আৰু বাকী আমি ফটোশ্বুট কৰি লওঁ তেতিয়ালৈকে আপোনালোকে শুই যাওক আমাৰ ফটোশ্বুট কৰি মেলি হৈ গ'ল এতিয়া আমি আৰু ৰিটাৰ্ণ গৈ আছোঁ বাকী ফটোশ্বুট কৰাকেইটা আপোনালোকে যদি চাবলৈ মন তেতিয়াহ'লে ইনষ্টাগ্ৰামত গৈ চাব আৰু লাইক চাইক কৰি দিব আৰু ডিছক্ৰিপশ্যনত লিংকটো আছে গৈ পেলাই ফ'ল' কৰক বাকী নতুন ভিডিঅ' আহিলে মানে আপোনালোকে ইনষ্টাগ্ৰামত আপডেট পাই যাব আৰু এতিয়া ফটোশ্বুট কৰিলোঁ যদিও মানে বেছি ভাল অহা নাই কিয়নো ডাৱৰীয়া হৈ আছে যে চ' ডাৱৰীয়া বতৰত মানে ইমান বেছি ভাল ফটো নাহে চ' কথাটো হ'ল সেইটোৱে এতিয়া গৈ আছোঁ দুজনে হ'ব আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰি দিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰক ডেইলি ব্লগ লাগে যদি বাই